নমস্কাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত মোৰ ওচৰলৈ বহুতো ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহিছিলে এতিয়াও আহি আছে লকডাউনত কিছু হ্ৰাস হ'ল সেইকাৰণে মই অসমীয়া মাধ্যমৰ অংক বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ প্ৰথমে মই নৱমমান শ্ৰেণীৰ গণিত বিষয়ৰ 1.1 অনুশীলনীৰ এটা ভিডিঅ' বনাই ইউটিউবত দিয়াৰ ব্যৱস্থা কৰিছোঁ যিহেতু ভিডিঅ'টো প্ৰথম গতিকে বহুখিনি তাত অশুদ্ধি থাকিবই ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিলে নথৈ আনন্দিত হ'ম দিহা পৰামৰ্শ মই আশা কৰিলোঁ কোনোবাই যদি অংক বিষয়ৰ ওপৰত শিক্ষা ল'বলৈ বিচাৰে তেতিয়াহ'লে মোৰ ফোন নম্বৰ দিয়া থাকিব সেই ফোন নম্বৰত কণ্টেক্ট কৰিবলৈ অনুৰোধ কৰা হ'ল ধন্যবাদ ক্লাছ 9 জেনেৰেল মেথমেটিক্স Exercise 1.1 Assamese medium Number 1 0 to এটা পৰিমেয় সংখ্যা হয় কাৰণ 0 by 1 0 by 2 0 by 3 আদি আকাৰত লিখিব পাৰি এনেকৈ লিখা নিয়মটোৱেই p by q আকৃতিৰ নম্বৰ 2 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা 6টা এনেদৰে নিৰ্ণয় কৰিব লাগে 6 plus 1 সমান 7 এতিয়া 3 by 1 is equal to 3 by 1 into 7 is equal to 21 by 7 আৰু 4 by 1 is equal to 4 into 7 divided by 1 into 7 is equal to 28 by 7 এতিয়া 21 by 7 আৰু 28 by 7 ৰ মাজত থকা পৰিমেয় সংখ্যা 6টা হ'ল 22 by 7 23 by 7 24 by 7 25 by 7 26 by 7 আৰু 27 by 7 এই 6টাই 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা নম্বৰ 3 by 5 আৰু 4 by 5 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা একেদৰেই উলিয়াব লাগিব গতিকে 5 plus 1 is equal to 6 এতিয়া 3 by 5 is equal to 3 by 5 into 6 is equal to 18 by 30 আৰু 4 by 5 is equal to 4 into 6 divided by 5 into 6 is equal to 24 by 30 এতিয়া 18 by 30 আৰু 24 by 30 ৰ মাজৰ পৰিমেয় সংখ্যা 5টা হ'ল 19 by 30 20 by 30 21 by 30 22 by 30 আৰু 23 by 30 নম্বৰ 4 প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় কিয়নো পূৰ্ণ সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যাবোৰ আছে নম্বৰ 2 প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় কাৰণ অখণ্ড সংখ্যা ধনাত্মক আৰু ঋণাত্মক দুই প্ৰকাৰৰ আছে কিন্তু পূৰ্ণ সংখ্যাবোৰ কেৱল ধনাত্মক নম্বৰ 3 প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় যেনে 3 by 5 এটা পৰিমেয় সংখ্যা কিন্তু ই অখণ্ড সংখ্যা নহয়